Hi guys, মই আহমেদ স্যার আপোনালোকে চাই আছে ইংলিশ वाला Msedu স্টাডি পয়েন্ট। আজি আমি আলোচনা কৰিম যোৱা 30/4/2023 চনত যি বিটিআৰ টেট হৈ গল সেই টেটত অহা কিছুমান মেমৰি বেস কুৱেশ্যনৰ ইয়াত 50টা মেমৰি বেস কুৱেশ্যনৰ কুৱেশ্যন আনসাৰ আমি আজি কৰিম। গতিকে আপোনালোকে ভিডিওটো আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰি দিয়ক আৰু যিখিনি কুৱেশ্যন ৰৈ গৈছে সেইখিনি কুৱেশ্যন মই ট্ৰাই কৰি আছো যাতে যোগাৰ কৰি আপোনালোকক আপলোড কৰিব পাৰো। গতিকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। বলক এতিয়া আমাৰ মেমৰি বেস কুৱেশ্যন কেইটালৈ আগবাঢ়ো। কোৱাৰ আগতে এইখিনি কৈ লওঁ যে যিসকলে মোক কুৱেশ্যনৰ এনসাৰ বিলাক হয়তো ক'ব পৰা নাই, কিছুমান কুৱেশ্যন উলট পালটকৈ হৈ কৈছে, কিন্তু মই এই কুৱেশ্যন বিলাক হিহঁতে কোৱা ধৰণে মই বনাইছো, কিন্তু ইয়াৰ অপচন বিলাক হিহঁতে ক'ব পৰা নাই। কিন্তু ডাইৰেক্ট কুৱেশ্যন কিছুমান আছে যেহেতু অপচন বিলাকৰ দৰকাৰ নাই, গতিকে সেইবিলাক কুৱেশ্যন আপোনালোকে যিসকলে এপিয়াৰ হৈছে আপোনালোকে নিশ্চয় গম পাব। গতিকে বলক আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল ভাৰতবৰ্ষত প্ৰস্তুত কৰা কোভিড ভ্যাকচিনটোৰ নাম কি? কুৱেশ্যন যাৰ পূৰ্বৰ জন্মৰ কথা মনত আছে। নেক্সট কুৱেশ্যন অসমীয়া জাতিৰ ধনী কবি বুলি কাক জনা যায়? বীৰেন্দ্ৰ চন্দ্ৰ। নেক্সট কুৱেশ্যন লিংগুইষ্টিক সাৰ্ভে অফ ইণ্ডিয়া গ্ৰন্থখনৰ লিখক কোন? আব্ৰাহাম। কুৱেশ্যন এ ষ্টাডি অফ কামৰূপী ডায়ালেক্ট অফ এছামিজ গ্ৰন্থখনৰ ৰচক কোন? উপেন্দ্ৰ চন্দ্ৰ। নেক্সট কুৱেশ্যন অঘৰী আত্মাৰ কাহিনী গ্ৰন্থখনৰ ৰচক কোন? সৈয়দ। নেক্সট কুৱেশ্যন ডাইনী হত্যাৰ বিৰুদ্ধে কাম কৰা মহিলাগৰাকী কোন? বীৰৱালা। নেক্সট কুৱেশ্যন ভাৰত ত্যাগ আন্দোলন হৈছিল 1942। নেক্সট কুৱেশ্যন অসমৰ একেবাৰে পূব দিশত থকা জিলা কোনটো? আমাৰ নেক্সট কুৱেশ্যনটো হ'ল পৃথিৱীৰ উপৰিভাগৰ অংশটো হ'ল কৈ থওঁ। আপোনালোকে আগৰ যিখিনি কুৱেশ্যন দিয়া হৈছে সেইখিনি চাবৰ কাৰণে এই ভিডিঅ'টো চাব। মই ভিডিঅ'ৰ লিংকটো এই ভিডিঅ'ৰ তলত দি থম। নেক্সট কুৱেশ্যন কোনটো জনগোষ্ঠীৰ ফেষ্টিভেল? দাবানল। দাব যুগ অনশন কিশোৰ আগজানী অসম্ভৱ। কুৱেশ্যন পানীৰ বিশুদ্ধকৰণ প্ৰক্ৰিয়াত কোনটো ক্ষতিকাৰক বেক্টেৰিয়াক ধ্বংস কৰা হয়? অৰ্থনীতিৰ ৱেলথ অফ নেশ্যন কিতাপখনৰ ৰচক। কুৱেশ্যন কন্যা শিশুৰ উৎকৰ্ষ সাধনৰ বাবে গ্ৰহণ কৰা আঁচনিটো হ'ল সুকন্যা সমৃদ্ধি। ভাৰতবৰ্ষৰ বিত্তীয় বৰ্ষৰ সময় সীমা কি? 1 এপ্ৰিলৰ পৰা। কুৱেশ্যন হাৰিয়ানাৰ ৰাজধানী কি? কম বয়সত দেশৰ কাৰণে কোন শ্বহীদ হৈছিল? নেক্সট কুৱেশ্যন WTOৰ হেডকোৱাৰ্টাৰ ক'ত? নেক্সট কুৱেশ্যন সিন্ধু উপত্যকাত কোনখন নগৰ আছিল? নেক্সট কুৱেশ্যন কোনটো বংশই কামৰূপত ৰাজত্ব কৰা নাছিল? আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, এটা লাইক এটা কমেণ্ট কৰিব বুলি আশা থাকিল। আমাৰ নেক্সট কুৱেশ্যন স্বাধীনতা দিৱসৰ দিনা প্ৰধানমন্ত্ৰীয়ে ক'ৰ পৰা পতাকা উত্তোলন কৰে? লালকিল্লা।